এয়া আমি আজি আহিলোঁ বিষ্ণু মন্দিৰত। আহিয়ে প্ৰথমে চাকি গছ জ্বলাই ল'লোহি। এই মন্দিৰ ভাগত মই শৰাই এখন আগবঢ়াই থৈছিলোঁ। আইমনু গৰ্ভত থাকোঁতে আমি যি ভাবি শৰাইখন আগবঢ়াইছিলোঁ সেই আশা ভগৱানে পূৰণ কৰি দিলে। কিন্তু আমাৰ শৰাইখন অনা বহুত পলমেই হ'ল। ভগৱানে যে দায় দোষ নধৰে, যিমতে আপোনাৰ ওচৰত দিব লাগিছিলে সেইমতে দিব পৰা নাই। যি দিছোঁ তাতে যে সন্তুষ্ট হয় তাৰে আশা কৰিলোঁ। প্ৰভু, ছোৱালীজনী যে ভালে কুশলে ডাঙৰ কৰি দিয়ে, আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। তাই যাতে সুস্থ শৰীৰে ডাঙৰ হয়। সেৱা সৎকাৰ কৰি দিয়াৰ পিছত এয়া পুথি পঢ়া আৰম্ভ কৰিলে। তাৰপিছত এইফালে এয়া খিচিৰি বনাই আছে। আমি আহি পোৱা আগতে সকলো কাম আগবঢ়াই থৈছে। আমি যিহেতু কালিয়ে শৰাই বস্তুবিলাক দি পঠালোঁ। তাৰপিছতে আমাৰ শাস্ত্ৰ সামৰাৰ পিছতে প্ৰসাদ খিচিৰি খালোঁ। আমি সকলো খাই কৰি লৈ বিদায় ল'লোঁ। এতিয়া আমি গৈ থাকোঁ।